নমস্কাৰ বন্ধুসকল, আসাম টেকনিকেল হৈ মই বিদুপনে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ মাজলৈ। আপোনালোকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু কিনাৰতে থকা বেল আইকনটি প্ৰেছ কৰিব বুলি আশা থাকিল। বন্ধুসকল, আজি আমি শিকিম ইউটিউবত এটা চেনেল কিদৰে ক্ৰিয়েট কৰিব পাৰি। ঠিক আছে, আপুনি যদি ইউটিউবত এটা চেনেল ক্ৰিয়েট কৰিব বিচাৰে তেতিয়াহ'লে আপোনাক এটা জিমেইল একাউণ্টৰ অতিকৈ প্ৰয়োজন। আপোনাৰ যদি জিমেইল একাউণ্ট আছে তেতিয়াহ'লে আপুনি ইউটিউবত এটা নিশ্চয় প্ৰপাৰলি চেনেল এটা বনাব পাৰিব। ঠিক আছে, আপোনালোকে জিমেইল ক্ৰিয়েট কৰি ল'ব। ক্ৰিয়েট কৰাৰ পাছত ইউটিউবত আপোনালোকে চাইন ইন কৰিব। ঠিক আছে বন্ধুসকল, আজি আমি ইউটিউবত চেনেলটি ক্ৰিয়েট কিদৰে কৰে আমি তাক চাই লওঁ আহাচোন। ফাৰ্ষ্ট আমি যাম ইউটিউবত। ইউটিউব যোৱাৰ লগে লগে আমি ইয়াত পাম ওপৰত এইটো যিটো নেকি আসাম ডেমো বুলি দেখিছা, তাতে তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ লগে লগে মাই চেনেলত গুচি যাবা। মাই চেনেললৈ যাম আমি। মাই চেনেল যোৱাৰ লগে লগে ছাইড কিনাৰতে তোমালোকে ছেটিং অপশ্যনটো পাবা। ছেটিং অপশ্যনত যাবা আৰু ইয়াত নাম লিখিবা। ফাৰ্ষ্ট নেম যিটো নেকি তোমালোকৰ ইউটিউবৰ একাউণ্টৰ যিটো নেকি চেনেলটিৰ নাম হ'ব সেইটো ফাৰ্ষ্ট নামটো দিবা আৰু তলত তোমালোকে লাষ্ট নেমটো দি দিবা। মই দি লৈছোঁ তোমালোকক দেখাই দিবৰ বাবে সোনকালে, সেইকাৰণে আসাম ডেমো বুলি দেখাই দিছোঁ। আৰু ইয়াত কৈছে যে থ্ৰী নেম চেঞ্জ এলাউ এভৰি 90 days। তুমি 3বাৰকৈ নাম সলাব পাৰিবা 90 দিনৰ ভিতৰত। ঠিক আছে, অ'কে কৰি দিলোঁ আমি। অ'কে কৰাৰ পিছত ডেছক্ৰিপশ্যন পাবা। ডেছক্ৰিপশ্যনত আমি যিটো নেকি কিনাৰতে পেঞ্চিল এডাল আছে সেই পেঞ্চিলডালত আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে তোমালোকে ডেছক্ৰিপশ্যনত তোমাৰ চেনেলটি কিহৰ বিষয়ে হয়, আচলতে কি হয় সেই নামটি ভালকৈ ইয়াত লিখি দিবা। লিখি দিয়াৰ পাছত তোমালোকে ইয়াত অ'কে কৰি দিবা। অ'কে কৰি দিলোঁ আমি। অ'কে কৰাৰ পিছত প্ৰাইভেচি ইয়াত দেখিছা, এইবিলাক অপশ্যন সকলোবিলাক ৰাইট কৰি দিবা, ব্লু কৰি দিবা এইবিলাক। তাৰপিছত তোমালোকে ওপৰত দেখিছা এটা কেমেৰা অপশ্যন যিটো নেকি মাজত আছে ফাৰ্ষ্ট, সেইটো হৈছে তোমালোকৰ যিটো নেকি চেনেল ক্ৰিয়েট কৰিবা সেই চেনেলটোৰ লগো, যাক নেকি বেনাৰ বুলি কয়, লগো হ'ব তোমাৰ চেনেলটি। এতিয়া সেই চেনেলটিৰ লগোটো আমি ইয়াত লগাই ল'ম। ঠিক আছে, ইয়াত প্ৰেছ কৰিবা। প্ৰেছ কৰাৰ লগে লগে টেক পিকচাৰ আৰু চইচ ইয়ৰ ফোন ফটোজ। অ'কে, আমি চইচ কৰিম। চইচ কৰাৰ লগে লগে আমি গেলাৰীত যাম। গেলাৰীত গৈ তোমালোকে দি ল'বা যিটো নেকি তোমালোকৰ চেনেলৰ বেনাৰ হয় সেইটো দি ল'বা। মই জাষ্ট তোমালোকক দেখাই দিবৰ বাবে দি লৈছোঁ। ঠিক আছে, এনেকৈ কৰি আহিব। মই ইয়াতে ইমানটোৱে বিচাৰিম। অ'কে কৰিম, আমি ছেভ কৰিম। ছেভ কৰাৰ পাছত তোমালোকে দেখিবা অকণমান টাইম ল'ব। ছেভ কৰাৰ পাছত ফটোখন তোমালোকৰ ইয়াত আহি যাব। অহাৰ লগে লগে আৰু কিনাৰত যিখন নেকি তুমি এটা কেমেৰা ফটো দেখিছা সেইটোও ক্লিক কৰি ল'বা। সেইটো হৈছে তোমাৰ চেনেল বেনাৰ। চেনেল বেনাৰ লগাব বিচাৰিছা, তাত তুমি গেলাৰীত যাবা। গেলাৰীত গৈ চেনেলৰ যিটো নেকি বেনাৰ হ'ব তোমাৰ ভাল এটা বেনাৰ চইচ কৰি ল'বা। মই জাষ্ট দেখাই দিছোঁ তোমালোকক। ছেভ কৰিম আমি। ছেভ হৈ গৈছে, আহি গৈছে দেখিছা তোমালোকে। ছেভ কৰাৰ পাছত আমি ইয়াৰ ওপৰত দেখিছা তিনিটা অপশ্যনত গৈ আমি ছেটিঙত যাম। ছেটিঙত গৈ এইবিলাক কৰিলেও হয় নকৰিলেও হয়, তোমালোকে চাই ল'বা ভালকৈ। বেক কৰিম। বেক কৰাৰ পিছত আমি ডাইৰেক্ট যাম ইউটিউব। ডাইৰেক্ট আমি শ্ৰম ব্ৰাউজাৰ অ'পেন কৰিম। ঠিক আছে, বেক কৰিলোঁ আমি। শ্ৰম ব্ৰাউজাৰ আমি ক্লিক কৰিলোঁ। ওপৰত তিনিটা অপশ্যন পাবা। তিনিটা অপশ্যন তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ৰিকুৱেষ্ট ডেস্কটপ ছাইট কৰি ল'বা। ইয়াত ডেস্কটপ ছাইট কৰাৰ লগে লগে youtube.com youtube.com বুলি আমি ক্লিক কৰিম। ক্লিক কৰাৰ পাছত তোমালোকে দেখিবা বেল আইকনটো কিনাৰতে মোৰ 80 বুলি আছে। ঠিক আছে, আমাৰ চেনেলটি যিটো নেকি হৈছে আসাম টেকনিকেল, সেই চেনেলটি বেনাৰটো আছে। আমি তাত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে তোমালোকে যিটো নেকি দি লৈছিলা চেনেলটিৰ নাম, মই দিছিলোঁ আসাম ডেমো বুলি। আমি ক্লিক কৰিম ইয়াত। ক্লিক কৰাৰ লগে লগে দেখিছা ইয়াতে আহি গৈছে তোমালোকৰ আসাম ডেমোৰ যিটো নেকি অপশ্যন। তাৰপিছত আমি ইউটিউবৰ কিনাৰতে তিনিডাল
লাইন দেখিবা তিনিটা লাইনত প্ৰেছ কৰিবা প্ৰেছ কৰাৰ পিছত মাই চেনেলত যাবা মাই চেনেলত গৈ তোমালোকে দেখিছা ইয়াত আসাম ডেমো থ্যাংকস ফৰ ৱাচিং মাই ভিডিঅ' ছাবস্ক্ৰাইব মাই চেনেল থ্যাংকস অল ইয়াত দেখিছা ছাবস্ক্ৰাইবাৰ কেনেকৈ আহিব কি কথা সেইবিলাক মই দেখাই দিম তাৰপিছত তোমালোকে যাবা সেটিং অপশ্যনত গৈ আমি কাষ্টমাইজ ইয়োৰ লেয়াৰ অফ ইয়োৰ চেনেল আমি ওকে কৰি দিম ওকে কৰাৰ পিছত আমি সেভ কৰিম ঠিক আছে সেভ হৈ গ'ল আমাৰ সেভ হোৱাৰ পাছত তোমালোকে এটা নতুন ইউটিউব চেনেল ক্ৰিয়েট কৰি ল'লা এতিয়া ইউটিউব চেনেলটি ক্ৰিয়েট কৰাৰ পাছতে তুমি যাব লাগিব ভিডিঅ' মেনেজাৰ যোৱাৰ লগে লগে তোমালোকে তললৈ ডাইৰেক্ট গুচি আহিবা চেনেল বুলি আহিব চেনেলত ক্লিক কৰিবা চেনেলত ক্লিক কৰাৰ লগে লগে তোমালোকে দেখিবা ফাৰ্ষ্ট দেখাব আসাম ডেমো যেটো নেকি তোমাৰ ভেৰিফাইড কৰিবলৈ হ'লে ইয়াত ভেৰিফাইড কৰি ল'বা তোমালোকে ভেৰিফাইড কৰাৰ লগে লগে ইণ্ডিয়া অপশ্যনটি পাবা টেক্সট মি দ্য ভেৰিফিকেশ্যন কোড সেইটো কৰি ল'লে ভাল হয় তোমালোকৰ বাবে ঠিক আছে ওকে কৰিবা ওকে কৰাৰ পিছত তোমালোকৰ ইয়াত দেখাব ফোন নাম্বাৰ দিবলৈ ফোন নাম্বাৰ তোমালোকে দি দিবা দিয়াৰ পিছত তোমালোকৰ সাবমিশন কোড এটা আহিব সাবমিট কৰিবলৈ ওকে কৰিবা চেনেলটি ভেৰিফাইড হ'ব ভেৰিফাইড হোৱাৰ পিছত আমি বেক হৈ যাম ডাইৰেক্ট এইখন অপশ্যনত গুচি আহিবা ইয়াত অহাৰ লগে লগে আপলোডিং যেটো নেকি তুমি ভিডিঅ' আপলোড কৰিবা তাৰ হেতু আনেবল হৈ গ'ল আৰু ভিডিঅ' এডিটৰ যেটো নেকি তুমি ভিডিঅ' এডিট কৰিবা হেতু আনেবল হৈ গ'ল মনিটাইজেশ্যন ইউটিউবত যদি তুমি ইউটিউব চেনেল এটা খুলি যদি পইচা ইনকম কৰিম বুলি ভাবিছা তেনেহলে তুমি মনিটাইজেশ্যন অপশ্যনটি আনেবল কৰিবই লাগিব যদি আনেবল নকৰা তেতিয়া হলে তোমালোকে ইয়াত যেটো নেকি পইচা ইউটিউবে দিয়ে এজন ইউটিউবাৰক সেই অপশ্যনটি আনেবল কৰিলেহে তোমালোকে পইচা ইউটিউবৰ ফালৰ পৰা পাবা ঠিক আছে আৰু ইয়াতে কিছুমান অপশ্যন তোমালোকে দেখিবা এইবিলাক পঢ়ি ল'বা কিছুমান আছে ইয়াতে লংগাৰ ভিডিঅ' 15 মিনিটৰ ওপৰত সেইবিলাক আনেবল কৰি ল'বা কৰাৰ পিছত তাৰ পিছত যাবা তোমালোকে মনিটাইজেশ্যন আমি কিদৰে আনেবল কৰিব পাৰি আমি দেখাই লৈছো আনেবলত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত ইয়াত আহিছে মনিটাইজেশ্যন আজিকালি ইউটিউবে এটা নতুন পলিচি ইউটিউবাৰ কাৰণে মুকলি কৰি দিছে যেটো নেকি এতিয়া নতুনকৈ মাৰ্চ মানত লঞ্চ হৈছে আজিকালি ইউটিউব একাউণ্ট সকলোৱে খুলিব পাৰে আৰু ইউটিউব খোলাৰ লগে লগে কিছুমান এনেকুৱা চেনেল আছে যি নেকি তুমি ধৰা জাষ্ট তোমালোকক ধেমালি কৰিবৰ কাৰণে কিবা কৰিবৰ কাৰণে খুলি লয় ইউটিউবে সেইবিলাক ভেৰিফাইড নকৰে যদি তুমি প্ৰপাৰলি যদি ইউটিউবতে তুমি মন কৰা এক ধ্যান লগাই যদি তুমি ইউটিউবত যদি কাম কৰা তেনেহলে তোমালোকৰ বাবে এই অপশ্যনটি আনেবল হৈ যাব যদি তোমালোকে ভাবা মই ইউটিউবৰ পৰা পইচা ইনকম কৰিম কিবা কৰিম তেতিয়া হলে কৰিব পাৰা বা মই বলে টাইম পাছৰ কাৰণে ইউজ কৰিছো তেতিয়াও কোনো কথা নাই ইয়াত দেখাইছে একাউণ্ট ষ্টেটাস মনিটাইজেশ্যন নট এনেবল ইউ ক্যান এপ্লাই ফৰ মনিটাইজেশ্যন এট এনি টাইম টু বি এপ্ৰুভ অল চেনেল নিড এট লিষ্ট 10,000 ভিউজ তাৰমানে ইয়াত কৈছে তোমালোক যদি ইউটিউবত যদি চেনেল খোলা আৰু এটা ভিডিঅ' পোষ্ট কৰা তেতিয়া হলে তোমালোকৰ 10,000 ভিউজ লাগিব যাৰ বাবে তুমি মনিটাইজেশ্যনটো অপশ্যনটি আনেবল কৰিব পাৰিবা আৰু যদি সকলো টাইমনে ধৰা তোমাৰ ওয়াচিং টাইম সব মিলাই মেলি 10,000 ভিউ হ'ব লাগিব প্ৰত্যেকটো ভিডিঅ'ই নহয় তাৰমানে প্ৰত্যেকটি ভিডিঅ' লগাই তোমাৰ যেতিয়া 10,000 ভিউজ হ'ব তেতিয়া তোমাৰ চেনেলটি মনিটাইজেশ্যন এনেবল হৈ যাব ঠিক আছে এপ্লাই ফৰ মনিটাইজেশ্যন
ৰিড এগ্ৰি টু দ্য ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰেম ইয়াত আমি ষ্টাৰ্ট কৰিম ষ্টাৰ্ট কৰাৰ লগে লগে ইয়াত দেখিছা ষ্টেপ 1 জইন দ্য ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰেম এইবিলাক পঢ়ি ল'বা তোমালোকে পঢ়ি লোৱাৰ পিছত যেতিয়া নেকি তোমালোকে পঢ়ি শেষ হোৱাৰ পিছত এইকেইটা অপশ্যন তোমালোকে ওকে কৰি ল'বা ঠিক আছে ওকে কৰাৰ পাছত একচেপ্ট কৰি ল'বা একচেপ্ট কৰাৰ পাছত ইউৰ পাৰ্টনাৰ প্ৰগ্ৰেম টিম একচেপ্ট ইউটিউবে তোমাৰ পাৰ্টনাৰ প্ৰগ্ৰেমটি একচেপ্ট কৰিছে সাইন ইন এডচেন্স হৈছে ইউটিউবৰ এটা বিশেষ পাৰ্ট যাৰ নেকি তুমি পইচা দি কিমান ইনকম হ'ল কিমান তোমাৰ এড আহিছে ভিডিঅ'টিৰ ওপৰত সেইবিলাক তোমাক সকলো মেনেজ কৰে এডচেন্সটি আমি ষ্টাৰ্ট কৰোঁ ষ্টাৰ্ট কৰিবা ফাৰ্ষ্ট ষ্টাৰ্ট কৰাৰ পিছত নেক্সট কৰিবা নেক্সট কৰাৰ পাছত তোমালোকৰ যিটো নেকি ইউটিউব একাউণ্ট সেইটো ক্ৰিয়েট আনাডাৰ একাউণ্ট কৰি ল'বা ক্ৰিয়েট আনাডাৰ একাউণ্ট যেতিয়া হ'ব তোমালোকে ইয়াত সাইন ইন অপশ্যন দি পাবা সাইন ইন কৰিবা সাইন ইন কৰাৰ পাছত তোমালোকে দি ল'বা ইয়াত সকলো পাই যাবা কৰাৰ পাছত তোমালোকে মনিটাইজেশ্যন অপশ্যন দি আনেবল হ'ব আৰু তোমালোকে এডচেন্স দি কৰিব পাৰিবা ঠিক আছে আমি বেক কৰিম বেক কৰি গৈ আমি তাৰ পাছত যাবা তোমালোকে ভিডিঅ' মেনেজাৰ যোৱাৰ পাছত তোমালোকে ওপৰত আপলোড অপশ্যন পাবা আপলোড কেনেকৈ কৰে মই দেখাই দিছোঁ আপলোড হোৱাৰ লগে লগে তোমালোকে সিলেক্ট ফাইল ফৰ আপলোড ইয়াত ক্লিক কৰিবা ক্লিক কৰি ডকুমেণ্টত গৈ তোমালোকে এটা ভিডিঅ' দি ল'বা যিটো নেকি তোমালোকৰ ভাল লাগে ভিডিঅ' মই জাষ্ট তোমালোকক দেখাই দিছোঁ ইয়াৰে ভিডিঅ' এটি এনেকৈ আপলোড কৰিবা আপলোড হোৱাৰ পাছত তোমালোকে তোমালোকৰ যিটো নেকি ভিডিঅ' মেনেজাৰ তাত গুচি গৈ মই ভিডিঅ'টি এতিয়ালৈকে আপলোড কৰা নাই আপলোড কৰি দেখাম নেক্সট ভিডিঅ'ত এনেকৈ কৰি আহিব তোমালোকৰ ইয়াত সাইডতে তোমালোকৰ দেখাব মনিটাইজেশ্যন অপশ্যন দি ঠিক আছে অপশ্যন দি দেখুৱাৰ পাছত তোমালোকে মনিটাইজেশ্যন হ'বলৈ হ'লে 10,000 ভিউজ লাগিব আৰু গাইজ তোমালোকক আৰু দেখাম আমাৰ নেক্সট ভিডিঅ'ত তোমালোকে তাৰ বাবে আমাৰ চেনেলৰ যিটো নেকি বেল আইকন তাক প্ৰেছ কৰি ৰাখিবা যাতে নেক্সট ভিডিঅ'টি তোমালোকে অতি সোনকালে পোৱা আৰু বন্ধুসকল যদি তোমালোকে ইউটিউবত চেনেল কিদৰে ক্ৰিয়েট কৰিব বিচাৰিলা সেইটো যদি ভিডিঅ'টি চাই যদি তোমালোকে যদি ভাল পালা তেনেহ'লে আমাৰ ভিডিঅ'ত লাইক আৰু কমেণ্ট এটা দিবা বুলি আশা থাকিল